নমস্কাৰ সকলোকে। যদি আপোনালোকে হাঁহ পালন কৰিব বিচাৰে বা হাঁহৰ ব্যৱসায় কৰিব বিচাৰে, মানে হাঁহৰ ফাৰ্ম কৰিব বিচাৰে, তেনেহ'লে খুব সুন্দৰ কথা আপোনালোকে কৰিব পাৰে। মই ৩-৪ বছৰৰ পৰা হাঁহ পালনৰ লগত জড়িত। গতিকে খুব ধুনীয়াকৈ মই হাঁহ পালন কৰি আছোঁ, ব্যৱসায় ভিত্তিক হাঁহ পালন কৰি আছোঁ, আৰু এতিয়া ঘৰুৱাভাৱেও মই হাঁহ পালন কৰি আছোঁ। গতিকে আপোনালোকে কিবা জানিব লগা থাকিলে মোক সুধিব পাৰে, মোক কমেণ্ট কৰিব পাৰে। আৰু মোৰ ইউটিউব চেনেলত মই হাঁহ পালনৰ বিষয়ে সবিশেষ খুব ধুনীয়াকৈ মই ডিটেইলছত ভিডিঅ' বনাইছোঁ। খুব ধুনীয়াকৈ মই কথাখিনি আলোচনা কৰিছোঁ। হাঁহ পালনৰ লগত জড়িত সকলোবোৰ কথা A to Z মই আলোচনা কৰিছোঁ। গতিকে কিবা নজনা থাকিলে বা কিবা জানিব লগা থাকিলে আপোনালোকে মোৰ চেনেলটো এবাৰ ভিজিট কৰিব পাৰে। তাত মই সকলোবোৰ ইনফৰ্মেশ্যন খুব ধুনীয়াকৈ দিয়া আছে। আৰু মই আপোনালোকক আহিব লগা দিনসমূহত হাঁহ পালনৰ বিষয়ে কৈ যাম, কেনেকৈ পালন কৰিব লাগে, বেমাৰ আজাৰ, ভিটামিন, কি খুৱাব লাগে, কি খুৱাব নালাগে, আপুনি মাৰ্কেটখন হাঁহৰ কেনেকৈ ল'ব, মানে হাঁহ ফাৰ্মিঙৰ A to Z মই আপোনালোকক শিকাই দিম। গতিকে যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে বা এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনসমূহ পাই থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু লগতে আমাৰ এই পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।